লৈ আহিছোঁ আজি গুৰুত্বপূৰ্ণ খবৰ। নিবনুৱাই পাব চৰকাৰৰ ফালৰ পৰা 2 লাখকৈ টকা। হয়, ৰাজ্যৰ নিবনুৱাসকললৈ ভাল খবৰ। ৰাজ্য চৰকাৰে ৰাজ্যৰ যুৱকক দিব 2 লাখকৈ টকা। ৭৫,০০০ যুৱকে পাব চৰকাৰৰ ফালৰ পৰা 2 লাখকৈ টকা। প্ৰথম কিস্তিত নিবনুৱা লোকসকলক দিয়া হ'ব 1 লাখকৈ টকা। যিসকলে কাম বন পোৱা নাই 6 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব ধন প্ৰদানৰ দিন আৰু 15 ফেব্ৰুৱাৰীলৈকে দিয়া হ'ব এই ধন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এক ডাঙৰ ঘোষণা। ৰাজ্যৰ নিবনুৱাসকললৈ ভাল খবৰ। ৰাজ্যৰ নিবনুৱাসকলক 2 লাখকৈ টকা প্ৰদান কৰিব ৰাজ্য চৰকাৰে। ৰাজ্য চৰকাৰে ৰাজ্যৰ যুৱকক দিব 2 লাখকৈ টকা। লৈ আহিছোঁ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে ভাল খবৰ। হয়, ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAY ঘৰ। হয়, নতুনকৈ আৰু 30 লাখ মানুহে কৰিছে জিঅ' টেগিং। আপুনি কৰিলে নে নাই? যদিহে কৰে তেন্তে শীঘ্ৰেই কৰি লওক, কাৰণ প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা। কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে পকী ঘৰ লাভৰ পৰা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। হয়, চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে আহি গ'ল ডাঙৰ খবৰ। শীঘ্ৰে এপ্লাই কৰক। লৈ আহিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। 10,000 শিল্পীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত প্ৰদৰ্শন কৰিলে বাগৰুম্বা নৃত্য। হয়, বড়োৰ অপূৰ্ব কৃষ্টি চাই অপ্লুত হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। নৃত্যৰ তালে তালে হাত চাপৰি বজালে প্ৰধানমন্ত্ৰীয়ে। অসমবাসীক মাঘ বিহুৰ শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বড়ো ভাষাতেই সম্বোধন কৰি আৰম্ভ কৰিলে ভাষণ। ৰঙীন হৈ পৰিল সৰু সজাই লেজাৰ স্বৰে বাগৰুম্বাৰ সামৰণি। আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব।